Hey guys, how are you? আজি আপোনালোকক আমাৰ গাঁৱত পৰি থকা 100 বছৰ পুৰণি 100 বছৰতকৈ বেছি পুৰণি হ'ব শিলাস্তম্ভসমূহ দেখাব গৈ আছো। এইটো আমাৰ গাঁৱৰ 5 নম্বৰ বাগানৰ বাংলোৰ ওচৰত আছে এইটো শিলাস্তম্ভসমূহ। এইটো শিলাস্তম্ভ এটা মই জানা মতে ককাত আইতাৰ পৰা শুনা মতে এইটো শিলাস্তম্ভসমূহ এটা মানে মন্দিৰ আছিল, গণেশ মন্দিৰ নে কিবা এটা মন্দিৰ আছিল। সেইটো মন্দিৰ এইটো অৱশেষসমূহ হয়। এইটো চাওক ইমান ডাঙৰ ডাঙৰ শিলৰ এটা এটা টুকুৰা লাইক এ পিচ অফ ইটা মানে ব্ৰিক এটা এটা শিলৰ টুকুৰা নিচিনা আছে। এইটো চাওক, এইটো কাৰিকৰী চাওক কিমান স্পেচিয়েলি কাটিছে চাচোন, একদম প্লেনলেছ যেনেকৈ কৰত আজি ডেটত কৰতত কেনেকুৱা কাটে না, কৰতত কাটা নিচিনা শিলকেইটা এইটো শিল চাওক। আৰু এইফালে চাওক ইয়াত বহুতো মানে মূল্যৱান কিবা মূৰ্তি আছিলে যিবোৰ চুৰি কৰি নিলে। এতিয়া বাচি থকাসমূহ এইবিলাকেই ডাঙৰ ডাঙৰ পাথৰসমূহ বাচি আছে। আৰু এটা স্পেচিয়েল মূৰ্তি যোনটো গণেশ মূৰ্তি আৰু বুদ্ধ মূৰ্তি আছিল, সেইটো স্পেচিয়েলি চিকিউৰ কৰি আমাৰ বাংলোত ছেফলি ৰখা হৈছে, ট্ৰেন্সফাৰ কৰা হৈছে। তাত যোনটো আগৰ চাহাব বাবু আছিল সেইকেইটা নি বাংলোত সজাই পৰা স্পেচিয়েল ধুনীয়াকৈ পূজা পাতি কৰি ৰাখিছে। আৰু এইটো চাওক পুৰণা স্থাপত্য শিলকেইটা অৱশেষকেইটা, এইবিলাক আমাৰ অসম চৰকাৰক অনুৰোধ জনাম। আৰু লগতে অসম চৰকাৰৰ লগতে আমাৰ ডক্টৰ BKB কলেজৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ প্ৰফেচৰকেইটাকো অনুৰোধ জনাম যাতে এইটো ঠাই উদ্ধাৰ কৰে, পুনৰুদ্ধাৰ কৰে আৰু ইয়াৰ বুৰঞ্জীক খান্দি ওলাই যাতে ইয়াত কি আছিল, আগত কি আছিল, কোন ৰজাই শাসন কৰিছিল, এইবিলাক কিয় বনাইছিল আৰু এই পাথৰকেইটা এতিয়া কিয় আছে। মানে এই পাথৰকেইটাই জনাইছে যে ইয়াত কিবা এটাতো ডাঙৰ বুৰঞ্জী আছিল। কি ঠিক ৰজা ইয়াত শাসন কৰিছিল, সৰু মৰু মানে পাৰ্মানেণ্টলি কেম্পটো ক'ব নোৱাৰি, পাৰ্মানেণ্টলি ইয়াত কোনো বিল্ডিং চিল্ডিংটো নাছিলে। বাট আমাৰ শুনা মতে ইয়াত কিবা আছিল মন্দিৰ এটা। ইয়াত যদি মন্দিৰ আছিল আমাৰ জীয়াজুৰিত বাগান এইটো জেগাত যদি মন্দিৰ আছিল, সেই মন্দিৰটো যোনজন ৰজা বনাইছিল সেই ৰজাৰ মানে কেপিটেল মানে ৰাজধানীটো ইয়াৰ ওচৰে পাজৰে থাকিব লাগে। তো মানে ৰাজধানী আজিলৈকে উদ্ধাৰ হোৱা নাই আৰু ৰজাজনৰ নামো উদ্ধাৰ হোৱা নাই। বাট ইয়াত এটা বিলিফ চিষ্টেম আছে, মানে ধৰ্মীয় বিশ্বাস আছে যে ইয়াত বহুতো মানুহে কিবা ৰূপৰ কইন পাইছে, মানে ৰূপৰ মুদ্ৰা। আৰু ইয়াত যদি কিবা মানে ইয়াত ধাৰ্মিক বিশ্বাস আছে যে ইয়াৰ বস্তু কোনোবা পালে বা সেইবিলাক যদি মিছ ইউজ কৰে সিহঁতে মৰি যায় বা বেমাৰ আজাৰ হৈ কিবা এটা হৈ যায়। আৰু মেইনলি এইটো এটা মানে টম নিচিনা আছিলে। টম মানে কি কয়, এইটো ইজিপ্তৰ টমবিলাক কেনেকুৱা আছিলে না তেনেকুৱাই। ইয়াৰ তলত এটা কুঁৱা নিচিনা আছিলে আৰু তাৰ ওপৰত মন্দিৰবিলাক আছিলে। এইটো চাওক ইয়াৰ তলতে কুঁৱাটো আছিলে, তাৰপিছত এইবিলাক পাথৰেৰে ষ্ট্ৰাকচাৰটো আছিলে যিটো নেকি আজি ভাঙি পৰি গৈছে আৰু ডাঙৰ ডাঙৰ গছ ইয়াত হৈ গৈছে। এইটো এটা দুটা তিনিটা ইয়াৰ চাৰিওফালে গছ হৈ গৈছে আৰু সৰু সৰু ঘাঁহ বননি আছিল যিটো নেকি এতিয়া চাফা কৰা হৈছে। তো আমাৰ অসম আৰ্কিঅলজিষ্টকেইটা যাতে এইটো উদ্ধাৰ কৰিব পাৰে আৰু ইয়াৰ বুৰঞ্জী বহুত ডাঙৰ কথা হ'ব, অসমৰ গৌৰৱ হ'ব। আৰু লগতে আমাৰ নগাঁৱত আৰ্কিঅলজিষ্ট আৰু লগতে কলেজ হিষ্ট্ৰী প্ৰফেচৰকেইটাক অনুৰোধ জনাম যাতে এইটো কিবা কৰি উদ্ধাৰ কৰিব পাৰে যাতে। এইখিনিকে কৈ মই ভিডিঅ'টো সামৰিছোঁ। আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড কোনোবা দেখায় তো মোক কণ্টেক্ট কৰিব। মোৰ নাম ৰবীন তাঁতী, ঘৰ জীয়াজুৰি, লোকেল বয়। আৰু ময়ো হিষ্ট্ৰী ডিপাৰ্টমেণ্টে পঢ়োঁ, জীয়াজুৰি ঘৰ পুনিগুদাম ডক্টৰ BKB কলেজ। তো ময়ো মানে এইবিলাকৰ প্ৰতি অলপ ইণ্টাৰেষ্টেড দেখাওঁ আৰু আগ্ৰহ। তো মানে কি কৰিম, ছাপোৰ্ট লাগিব, অকলেতো একো উদ্ধাৰ কৰিব নোৱাৰিম, জাষ্ট ৰিচাৰ্চ কৰিব এটা মনত ইচ্ছা আছে। তো ইয়াকে কৈ সামৰিছোঁ আৰু।